এটি সুন্দৰ আবেলিৰ সৈতে আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ইমান ধুনীয়া লাগিছে, মানে সূৰ্য অস্ত যোৱাৰ টাইমটোৰ লগত আমি একেলগে গৈ আছোঁ। বহুত ভাল লাগিছে মনটো। হেল্ল', নমস্কাৰ সকলোকে। মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু সুস্থ আছে। আজি মানে মই পুৰা চাদৰ মেখেলা পিন্ধি আছোঁ, কাৰণ আজি এঠাইলৈ আহিছোঁ, শুভ অনুষ্ঠান হয়। তাতে আহিছোঁ, মানে কি দৰঙৰ সকলোৱে চাগে চিনি পাবই ক'ত আহিছোঁ। এতিয়া য'ত আহিছোঁ, ময়ো আজি ফাৰ্ষ্ট টাইমে আহিছোঁ বাৰু। য'ত আহিছোঁ তাত গৈ আপোনালোকক সকলোখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক। আমি আমাৰ গন্তব্যস্থলী পাই গ'লোঁ। এই প্ৰৱেশদ্বাৰখন হৈছে দৰং জিলাৰ গাখীৰখোৱা পাৰাৰ জালুকবাৰীত অৱস্থিত মোৱামৰীয়া হৰি মন্দিৰ। আৰু আমি ইয়ালৈ কিয় আহিছোঁ সকলোখিনি আপোনালোক দেখাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি আহিছোঁ মোৱামৰীয়া হৰি মন্দিৰৰ বাৰ্ষিক গুণচৌবৰী সভালৈ। এয়া হৈছে মোৱামৰীয়া হৰি মন্দিৰৰ বাহিৰ ভাগ। মন্দিৰৰ ভিতৰ ভাগত প্ৰৱেশ কৰি দেখিলোঁ ইমান অজস্ৰ ভক্তৰ সমাগম। আমাৰ নিচিনাকৈ কিমান দূৰৰ পৰা মানুহবিলাক আহিছে। এয়া মেইন মন্দিৰৰ ভিতৰ ভাগ। আৰু আমি মেইন মন্দিৰৰ পৰা ভগৱানৰ আশীষ লৈ ল'লোঁ। এই মন্দিৰটোত প্ৰতি বছৰে কাতি মাহৰ বিশেষ দিন দুটি ধাৰ্য কৰি মোৱামৰীয়া ৰাইজে এই আধ্যাত্মিক অনুষ্ঠানভাগ অনুষ্ঠিত কৰে। ইমান হাজাৰ হাজাৰ চাকি, মই চাগে সঁচাকৈ এনেকুৱা দৃশ্য আগতে মই কেতিয়াও দেখা নাই। প্ৰথমবাৰ এনেকুৱা অনুষ্ঠানত উপস্থিত হৈ বহুত ভাল লাগিছে মনটো। এই আৰক্ষী বিষয়াসকলক মানিব লাগিব দেই। ইমান হাজাৰ হাজাৰ ৰাইজক ইমান পৰিপাটিকৈ কণ্ট্ৰল কৰিছে নহয়, দেখা পাই খুব ভাল লাগিছে মানে। আৰু এটা কথা শুনিলোঁ, এইবাৰ ভক্তসকলৰ ফুটা জ্বলোৱাৰ সংখ্যা ৫,০০০তকৈ ওপৰত হৈছে। বাপৰে, আমি এইটো স্থায়ী লাইন হয়, আমি স্থায়ী অস্থায়ী একো বুজি পোৱা নাছিলোঁ। প্ৰথমবাৰ আহিছোঁ যিহেতু, মানে 3 বছৰ যিসকলে কণ্টিনিউ কৰিছে তেওঁলোকৰ স্থায়ী লাইন এইটো। আমি আহিছিলোঁ এইফালে গম নাপাওঁতে, আমাৰ লাইন বেলেগ ফালেহে আছে। শুনামতে বছৰি বছৰি ফুটা জ্বলোৱাৰ সংখ্যা বাঢ়িহে আছে। আৰু এইটো হৈছে আমাৰ অস্থায়ী লাইন। ইমান মানুহ, বহুত দূৰলৈ মানে লাইনটো আছে, কিন্তু মোবাইলেৰে কেপচাৰ কৰিবই নোৱাৰিলোঁ। এইফালে চব এন্ধাৰ মানে। এনেকৈ যে ভক্তসকলে নিজৰ বাবে বা পৰিয়ালৰ বাবে যে ফুটা জ্বলাবলৈ আহে, কিয় আহে, ইয়াতে কি শক্তি আছে, সকলোখিনি আপোনালোকক কৈ আছোঁ। বহুত টাইম ৰৈ থকাৰ পিছত এতিয়া ফুটা জ্বলোৱা পৰ্ব আৰম্ভ হৈ গ'ল। আমি এতিয়া এনেকে লাইনে পাতি আছোঁ, 2 ঘণ্টামান হ'ল চাগে। আৰু এতিয়াও এইয়া লাইন। আপোনাৰ এতিয়া আমাৰ 10টামান চাগে বাজিব। আগফালে যিমান আছে আপোনাৰ পিছফালেও সিমানেই আছে। বহুত চাগে আহিছে আজি, বহুত লগৰ লগ পালোঁ আজি ইমান ভিৰত। তাকে আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। এই অনুষ্ঠানটি পতা ৰাইজসকলৰ এক বিশেষ মহত্ব আছে, যি সঁচাকৈ বিৰল। ইয়াতে সকলোৰে ঘৰে ঘৰে এনেকৈ ভক্তসকলৰ বাবে আহাৰৰ যোগান ধৰে। যিয়ে যেনেকৈ পাৰে তেওঁলোকৰ সক্ষম অনুযায়ী সকলো ভক্তকে আপ্যায়ন কৰে। এই দুদিনীয়া অনুষ্ঠানত চিনাকি অচিনাকি আপোন পৰ সকলোবোৰ তেওঁলোকৰ বাবে একাকাৰ হৈ যায়। সঁচাকৈ আচৰিত কথা দেই। এই শক্তি চাগে তেওঁলোকে এই গুণচৌবৰী অনুষ্ঠানটিৰ পৰাই পায়। সঁচাকৈ দেই, বেলেগ এটা শক্তি পায়। এইবাৰ আকৌ নীলা লাট, সেইকাৰণে ভিডিঅ' এটা এইখিনিতো বনাই দিওঁ আৰু।
কাৰণ লাইট মানে মাজে মাজেহে আছে, ভিডিঅ' বনাব দিগদাৰ হৈ আছে। তাকে এতিয়া চাগে 3 ঘণ্টাই হ'ব, এইখিনিতে আছোঁ আমি। দুটা আৰম্ভ হৈছে আৰু কিমান বা দেৰি হয় নাজানো আৰু। তাকে আজি কিন্তু বহুত মানুহ লগ পাইছোঁ, সেইকাৰণে বহুত ভালো লাগিছে। তাকে আপোনালোকে ভিডিঅ'টো চাই থাকক। আমি মন্দিৰৰ ওচৰ পালোঁ আৰু। এয়া লাইন পাতি থাকোঁতে দুটা সৰু সৰু ভকত লগ পালোঁ। এইয়া চাই দিয়ক। এইয়া লাইন পাতি থাকোঁতে এজন খুৰাৰ লগত চিনাকি হ'লোঁ। এইজন খুৰা কিবা কৈ দিয়ক। আহি ভাল লাগিছে, তোমালোকক লগ পাই মোৰ আৰু ভাল লাগিছে, কাৰণ এটা ডিচিপ্লিনত আমি আহি আছোঁ। মন্দিৰত আচলতে ডিচিপ্লিনতে আহিব লাগে, সেইকাৰণে আমাৰ হয়তো সময় লাগিছে যদিও নিজকে বৰ সন্তুষ্ট লৈছোঁ আমি। এতিয়া গৈ আৰু অলপ দূৰ আছে, অলপ দূৰ গৈ পালে আমি নিশ্চয় প্ৰভুৰ দৰ্শন পাম। সেয়ে চবৰে কুশল মংগল আমি কামনা কৰিছোঁ। আহি থকা সময়খিনিও যাতে ভালে ভালে যায়, এইখিনিয়ে প্ৰভু ভগৱন্তৰ ওচৰত আমাৰ প্ৰাৰ্থনা। এয়া খুৰাক লগ পাই ইমান ভাল লাগিল, কথা বাৰ্তা বহুত ভাল লাগিল আৰু খুৰাক লগ পাই। ৰখি বহুত উপেক্ষাৰ অন্তত আহি পালোঁ আমাৰ ভতুৱা জ্বলোৱা স্থানটি। আৰু এই দুদিনীয়া অনুষ্ঠানটিত ভতুৱা জ্বলোৱা পৰ্বটি এক আকৰ্ষণীয় আৰু চৰ্চিত অনুষ্ঠান। সকলোৱে দেখি চাগে অনুমান কৰিছে আমাৰ নিচিনাকৈ ইমান দূৰৰ পৰা ভক্তসকল আহি এই অনুষ্ঠানত ভতুৱা জ্বলায় আৰু নিজৰ মনৰ কামনা পূৰণৰ বাবে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনায়। আৰু আমাৰ ভতুৱা জ্বলাব এইয়া মোৰ দাদা, সি ভতুৱা জ্বলাব আজি। ইমান হাজাৰ হাজাৰ যে ভতুৱা জ্বলাই কেনেকৈ প্ৰস্তুত কৰে তাকে আপোনালোকক অলপ দেখাব চেষ্টা কৰিছোঁ। ইমান হাজাৰ হাজাৰ মানুহ, কিন্তু অনুষ্ঠানটি ইমান পৰিপাটিকৈ পৰিচালনা কৰিছে, সঁচাকৈ আচৰিত। এইয়া আমাৰ দাদাই এতিয়া ফুটা লৈ ল'লে, আমি দুটাই এতিয়া ভিতৰত গৈ আছোঁ য'ত ফুটা ৰাখে। এই হাজাৰ হাজাৰ চাকিৰ মাজত যেতিয়া সোমাই পৰিছোঁ, এক বুজাব নোৱাৰা শক্তি অনুভৱ কৰিছোঁ, হয়তো ভাষাৰে বুজাব নোৱাৰিম। পৰিয়াল আৰু আপোনালোক সকলোৰে মংগল কামনা কৰি আমি ইয়াৰ পৰা ওলাই আহিলোঁ। এতিয়া দাদা আৰু মই মন্দিৰৰ প্ৰসাদ খাব গৈছোঁ। দিনটো লঘোণে থকাৰ পিছত যেতিয়া এই ক্ষীৰখিনি খাইছোঁ নহয়, সঁচাকৈ অমৃত খোৱা যেন লাগিছে, ইমান ভাল লাগিছে খাই। নমস্কাৰ সকলোকে। কালি মানে আহোঁতে দেৰিয়ে হৈ গ'ল, সেইকাৰণে ভিডিঅ' কৰাই নহ'ল। আজি সেইটো অনুষ্ঠানতে যাব ওলাইছোঁ এতিয়া। মানে অনুষ্ঠানটো দুদিনীয়া আছিলে। কালি আপোনালোকে গোটেইখিনি দেখা পালে, কালি ভতুৱা জ্বলোৱা অনুষ্ঠান আছিলে। আজি এতিয়া যাব ওলাইছোঁ, আজি কি কি অনুষ্ঠান হয় সকলোখিনি আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। আহি পাই কালিৰ নিচিনাকৈ অকল ভক্তক পুনৰ লগ পালোঁ, বহুত ভাল লাগিলে মনটো। আজি অনুষ্ঠানত আছিলে হোম যজ্ঞ আৰু প্ৰসাদ বিতৰণ। কালি ৰাতিয়ে মন্দিৰটো দেখাই দিছিলোঁ, কিন্তু দিনত মন্দিৰটো খুব ধুনীয়া লাগে। আজি আমাৰ আহোঁতে খুব দেৰি হৈ গ'ল, সেইকাৰণে হোম যজ্ঞ অনুষ্ঠান কেতিয়াবাতে হৈ গ'ল। এতিয়া হোমৰ ফুট ল'ব আহিছোঁ। ফুট লোৱাৰ পিছত আমি খন্তেক সময় মন্দিৰতে কটালোঁ দাদা আৰু মই। তাৰপিছত তাৰে দুজন স্থানীয় ককা আৰু মন্দিৰৰ দেউৰীয়া দুজনক লগ পাই আমি মন্দিৰৰ উৎপত্তিৰ বিষয়ে তেওঁলোকক সুধিলোঁ। ককা দুজনে থুলমূলকৈ আমাক এনেদৰে কৈ গ'ল। প্ৰায় 100 বছৰ আগৰ কথা, মোৱামৰীয়া চাপৰিত এজনী ভনীৰ সৈতে দুজন ভাই থিতাপি লয়। কিন্তু
চাপৰিৰ স্থানীয় মানুহখিনিয়ে তেওঁলোকক তাৰ পৰা খেদে আৰু 3 ভুৱায়েক ভনীয়েক মোৱামৰীয়া অঞ্চল পায় আৰু তেওঁলোকে এডাল বেলগছৰ তলত থিতাপি লয়। নানা দুখ দুৰ্গতিৰ মাজেৰে বসবাস কৰা সেই অঞ্চলৰ মানুহখিনিয়ে তেওঁলোকৰ উপস্থিতি অনুভৱ কৰে কিছুমান অলৌকিক কাণ্ডৰ মাজেৰে, যেনে কোনো উৎস নোহোৱাকৈ মানুহৰ ঘৰত জুই লাগি যোৱা, মানুহক শিলদলীয়া আদি নানান ধৰণৰ মায়াবী ঘটনা ঘটে। প্ৰথমতে মানুহবোৰে ইমান গুৰুত্ব দিয়া নাছিলে। যেতিয়া ঘটনাবোৰ বাঢ়ি গ'ল তেতিয়া মানুহবোৰে চিন্তিত হয় আৰু ভাই ভনী 3জনকে লক্ষ্য কৰে আৰু তেওঁলোকক সোধা পোছা কৰে। তেতিয়া তেওঁলোকে কয় যে তেওঁলোকে য'ত আছে সেইখিনি ঠাইতে তেওঁলোকে নিজে এটা মন্দিৰ সাজি ল'ব। প্ৰতি বছৰে কাতি মাহত সেই মন্দিৰটোত ৰাইজে গোণ চৌপৰি অনুষ্ঠান অনুষ্ঠিত কৰিব লাগিব। আৰু যদি তেওঁলোকে এইখিনি কাম কৰিব পাৰে তেন্তে তেওঁলোকৰ অৱস্থা ভাল হ'ব আৰু দুৰ্গতি দূৰ হ'ব। আৰু এনেদৰে আমি ককাহঁতৰ পৰা অলৌকিক কাহিনীটো শুনি ল'লোঁ। কাহিনীটো কিমান সঁচা কিমান মিছা আমি বিশেষ নাজানো, কিন্তু মন্দিৰটোত সোমোৱাৰ লগে লগে আৰু কালি ভতুৱা জ্বলোৱাৰ সময়খিনিত আমি যিটো শক্তি অনুভৱ কৰিছিলোঁ হয়তো ভাষাৰে বুজাব নোৱাৰিম। এতিয়া প্ৰসাদ বিতৰণ হৈ আছে। এনেদৰে প্ৰসাদ বিতৰণ কৰা হয়, বহুত ডিচিপ্লিনেৰে কৰা হয় এই অনুষ্ঠানটি। আমাৰ দেৰি হ'ল যে সেইকাৰণে মানুহবিলাক পাতলিছে আৰু এতিয়া আমি প্ৰসাদ পাই গ'লোঁ। প্ৰসাদ লৈ মই দাদাক কিবা দেখাই আছিলোঁ। প্ৰসাদ খাই এতিয়া আমি কালি যে মই কৈছিলোঁ ঘৰবিলাকো দেখাইছিলোঁ, এতিয়া মানে তাৰে এঘৰ মানুহে আমাক এনেকৈ নিমন্ত্ৰণ কৰিছে ভাত খাবলৈ, আমি তাতে গৈ আছোঁ। আমি এতিয়া ভাত খাব গৈ আছোঁ, মানে কি আৰু ইয়াৰে ঘৰে ঘৰে যে প্ৰসাদ দিয়ে কালি দেখাইছিলোঁ তাতে গৈ আছোঁ। এইবিলাকত কালি মানুহে আছিলে। আজি চব খালী আৰু আমি আজি দেৰিও হৈছে আহোঁতে, সেইকাৰণে মানুহ বহুতখিনি কমি গ'ল। ভাতৰ আয়োজন কৰা হয়, ইমান মানুহৰ ভাত একেলগে বনাই এনেদৰে। আজি শেষে হ'ল বাৰু। খাই পিনে আহিলোঁ, আহি এতিয়া যাওঁ আৰু ঘৰলৈ। এইখন গেটখন হয় কালি ৰাতি যে দেখাইছিলোঁ। তাকে আজিলৈ এইখিনিয়ে আছিলে, ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আজি মনটো মানে খুব ভাল লাগিছে, এটা নতুন অভিজ্ঞতা হ'ল। ময়ো যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ, যদি অহা বছৰ ভালে ভালে ৰাখে তেন্তে অহা বছৰৰ পৰা কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোক যিসকলে নাজানে এই বিষয়ে, যদি আপোনালোকে আহিব খোজে অহা বছৰৰ পৰা আহিব পাৰিব। তাকে আপোনালোকে সকলো ভালে কুশলে থাকক। আজিলৈ এইখিনিতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত বহুত মৰম আৰু আশীৰ্বাদ দি যাব। ধন্যবাদ সকলোকে।